বিহাৰী দিৱস পাতিব বোলে অসমত, বিহাৰ দিৱস। তিনিচুকীয়াত পাতিবলৈ লৈছিলে, কোনোবাই প্ৰতিবাদ কৰিলে, তাৰপিছত ডাইৰেক্ট ৰাজধানীলৈ লৈ আহিলে বোলে। ক'ৰবাত GMCHৰ কিবা অডিটৰিয়াম আছে বোলে, তাত পাতিব। আমাক কেলে অশান্তি কৰি থাকে বাৰু এইবিলাক কৰি? ইয়াত অসম দিৱস পাতিব লাগিব। বাৰে বাৰে কৈছো, আমি সকলো জাতি জনগোষ্ঠী যিমান বিলাক আহিছে সকলোৰ লগত মিলি থকাত আমাৰ আপত্তি নাই। আমি তেওঁলোকক থাকিবলৈ ঠাই দিছো, ব্যৱসায় কৰিবলৈ জেগা দিছো, চব ঠিকে আছে। ইয়াৰ আঁৰৰ কথাটো হ'ল যে তেওঁলোকে আমাৰ সংস্কৃতিৰ লগত মিলি চলিব লাগিব। তেওঁলোকৰ সংস্কৃতি, ধৰ্মীয় ৰীতি নীতি ইয়াত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ দিয়া নহব। কিন্তু কোনোবা মোৰ বিহাৰী ভাই বন্ধু আছে যদিও মই কৈছো যে তোমালোকৰ বিহাৰ দিৱস হেৰিত পাতাগে, এইটো কি কয়, বিহাৰত পাতাগে। ইয়াতে আকৌ বিহাৰ দিৱসটো আনি অসমত কিয় পাতিব? মানে অসম দিৱসক এক প্ৰকাৰে, অসমীয়াক অসম দিৱসক এক প্ৰকাৰে তেওঁলোকে কি মানে, এইটো মানে কেনেকুৱা ধৰণে অপমান কৰিছে। মানে আমি সদায় কি অপমানিত হৈ থাকিম নেকি? মই ৰাজনৈতিক দলত যিবিলাক আছে সকলোকে সুধিছো, আপোনালোকতো অসমীয়া, যোনে পাৰ্মিশ্যন দিছে তেওঁলোকতো অসমীয়া মানুহে হ'ব। এনেকে হলে কেনেকে হ'ব কওকচোন? আমি প্ৰতিবাদ কৰিবলৈ গলে আগদিনে আমাক বন্ধ কৰি থৈ দিব। মই বাৰে বাৰে কৈছো সকলোকে, আপুনি যি ৰাজনৈতিক দলতে নাথাকক, মোৰ কোনোবা নিউজ